নমস্কাৰ বন্ধুসকল, ব্ৰাদাৰ্ছ পিগাৰ ইয়ান কাল্টিভেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকে তিনিটা গাহৰি দেখিছে। ইয়াৰে দুটা হৈছে লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ খাচী গাহৰি আৰু এইজনী হৈছে আমাৰ থলুৱা মাইকী গাহৰি পোৱালি। ইহঁতক মই একেলগে ৰাখি পেলাই সম্পূৰ্ণ কমাৰ্চিয়েল ফিডৰ ওপৰত ডাঙৰ কৰি আছোঁ। সম্পূৰ্ণ কমাৰ্চিয়েল ফিড খুৱাই আছোঁ। এইজনীৰ এজটো আপোনাৰ 4.5 মাহ হৈছে আৰু বাকী লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰ দুটাৰ এজটো আপোনাৰ 4 মাহ হৈছে। অৰ্থাৎ লোকেল গাহৰিজনী মানে এইজনী ইহঁততকৈ 15 দিন ডাঙৰ। তো 15 দিন ডাঙৰ হোৱাৰ পিছতো কিন্তু লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰে যিমানখিনি ডাঙৰ হৈছে সিমানখিনি হ'ব পৰা নাই। সমান হোৱা হ'লেতেন কথা নাছিলে, কিন্তু লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ তুলনাত লোকেল গাহৰিৰ গ্ৰথটো খুব শ্ল', বহুত বেছি শ্ল'। দেখিছে আপোনালোকে ডাঙৰ কিমানখিনি হৈছে আৰু এইজনী কিমানখিনি হৈছে। ডাঙৰ হৈছে, যথেষ্ট ডাঙৰ হৈছে। আপোনালোকে যদি কমাৰ্চিয়েল ফিড খুৱাই পেলাই ডাঙৰ কৰে, মাইকী গাহৰি ডাঙৰ কৰিব পাৰিব। কাৰণ মাইকী গাহৰি পোৱালিক যদি আপোনালোকে ডাঙৰ কৰি পেলাই ছাৰ্ভিচ দিয়াই পেলাই পোৱালি লয়, তেতিয়া সেইজনীৰ পোৱালিবিলাক খুব ধুনীয়া এটা গ্ৰথ হ'ব, খুব ভাল কোৱালিটিৰ আপোনালোকে পোৱালি ল'ব পাৰিব। কিন্তু যদি আপোনালোকে খাচী গাহৰি খুৱাই, তেতিয়া আপোনাৰ প্ৰফিটটো অকণমান কম থাকিব যেন মোৰ অনুভৱ হৈছে। কাৰণ আপোনালোকে গ্ৰথটো দেখিছে, ডিফাৰেঞ্চটো দেখিছে। কেইদিনমান আগতে লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ খাচী গাহৰিকেইটাৰ লগৰে সৰু চাই এটা কাটিছিলোঁ। কাটোতে মোটামুটি ভাল মাংস 17 পৰা 20 কেজিৰ ভিতৰত ওলাইছিলে। আৰু 17 পৰা 20 কেজি যদি ভাল মাংস ওলাবলৈ হয়, তেতিয়াহ'লে লাইফ ৱেট কমচে কম 30 পৰা 35 কেজিৰ ভিতৰত হ'ব লাগিব। তো 30 পৰা 35 কেজিৰ যদি লাইফ ৱেট হয়, মই ভিডিঅ'টো 4-5 দিনমান পিছতহে কৰিছোঁ আৰু এইখিনি দিনত কমচে কম 1-1.5 কিলোটো বাঢ়িছে, হয়নে নহয়? তো এতিয়া হৈছে একদমবাৰে গ্ৰ'য়িং ষ্টেজ, বঢ়া সময়। এই সময়ত যদি মই দানাৰটো মানে দুৰ্বল কৰি দিওঁ, তেতিয়াহ'লে কিন্তু মোৰ একদমবাৰে ডাঙৰ কৰাত বহুত বেছি সময় লাগিব। তো এইখিনিত মই যিমানখিনি খুৱাব পাৰোঁ সিমানখিনিয়ে ডাঙৰ হ'ব। তো লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ তুলনাত লোকেল গাহৰিটোৰ গ্ৰথটো যথেষ্টখিনি শ্ল', যথেষ্টখিনি মানে ডিফাৰেঞ্চ আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছে, স্ক্ৰীণত দেখি আছে আপোনালোকে লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰটো কিমান ডাঙৰ হৈছে আৰু বয়সতো 15 দিন সৰু। আৰু যিমানখিনি ৰৈ যোৱা পোৱালি, সেই ৰৈ যোৱা পোৱালিখিনিকহে মই খাচী কৰি দিছোঁ। খাচী কৰি দিয়াটোও অকণমান লেট হৈছে। যদি মই বাছনি কৰি পেলাই যদি খাচী কৰি পেলাই ৰাখিলোহেঁতেন, তেতিয়া আৰু বেছি ডাঙৰ হ'লেহেঁতেন। 4.5 মাহত 4 মাহত ইমানখিনি ডাঙৰ হৈছে। আৰু যদি ভাল ভাল পোৱালিক মই খাচী কৰি দিয়াহেঁতেন আৰু ডাঙৰ হ'লেহেঁতেন, 40 পৰা 45 কেজিৰ ভিতৰত কৰিব পাৰিলেহেঁতেন। কিন্তু মোৰ ৰৈ যোৱা পোৱালিখিনিকহে মই খাচী কৰি দিছোঁ। তো দেখিছে মাইকী গাহৰি পোৱালিজনীও যথেষ্ট ডাঙৰ হৈছে, দেখিছে নে নাই কিমান হেল্ডি হয়। 15 আৰু মোটামুটি 1.5 মাহমান পিছতে তাই হিট আহিব যেন মোৰ মানে এটা অনুভৱ হৈছে আৰু হ'বই। কাৰণ যিমানখিনি মিনাৰেলছ ভিটামিনছ পাবলগীয়া সেইখিনি গোটেইখিনি পাইছে। তো মানে কমীয়া একো নাই। যদি আমি তুঁহগুৰি, ৰাইচ পলিছ বা ভাত সিজাই পেলাই খোৱালেহেঁতেন, ইমানখিনি ডাঙৰ নহ'লেহেঁতেন, সকলোৱে জানে। আৰু মই ইহঁতক মাহে মাহে ডিৱাৰ্মিং কৰি আছোঁ। মই এতিয়া ডিৱাৰ্মিংটো 2-3 মাহ এনেকৈ কৰা নাই, মাহে মাহে কৰি আছোঁ। তাৰ নেক্সট আৰু 15 দিনমান হৈছে আৰু 15 দিনমান পিছত আকৌ নেক্সট ডিৱাৰ্মিং কৰি দিম। তো ডিৱাৰ্মিং কৰিলে চেহেৰাবিলাক খুব ভাল হয়, গ্ৰথটো খুব ভাল হয়, দেখিছে আপোনালোকে নিশ্চয়। আৰু দুটাটো আপোনালোকে দেখিছে, চাওক কিমানখিনি ওখ আৰু কিমানখিনি চাপৰ। তো ভৰিবিলাকতো এনেই চুটি লোকেল গাহৰিজনী, কিন্তু তথাপিও গ্ৰথটো চাব গ'লে বহুতখিনি সৰু হৈ আছে। 15 দিন ডাঙৰ হোৱাৰ পিছতো কিন্তু লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰে যিমানখিনি ডাঙৰ হৈছে সিমানখিনি ডাঙৰ হ'ব পৰা নাই। তো আপোনালোকে বহুতে প্ৰশ্ন কৰে, বহুতে কমেণ্ট কৰে, বহুতে হোৱাটছআপ মেছেজ কৰি পেলাই সোধে যে লোকেল গাহৰিক যদি আমি কমাৰ্চিয়েল ফিড খুৱাই পেলাই ডাঙৰ কৰোঁ, তেতিয়াহ'লে ডাঙৰ হ'বনে? ডাঙৰ হয়, যথেষ্ট ডাঙৰ হয়, দেখিছে আপোনালোকে নিশ্চয়। কিন্তু লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ তুলনাত কিন্তু যিমানখিনি ডাঙৰ হ'ব লাগে সিমানখিনি নহয়। যদি আপোনালোকে খাচী গাহৰি পোহে, তেতিয়াহ'লে লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ, ডিউৰক এইবিলাক পোহক। লোকেল গাহৰি যদি আপোনালোকে কমাৰ্চিয়েল ফিড খুৱাব বিচাৰে, তেতিয়াহ'লে মাইকী গাহৰি খুৱাওক। তো এইখিনি মই আপোনালোকক দেখুৱাইছোঁ, নিশ্চয় আপোনালোকে বুজি পাইছে। যদি আমি লোকেল গাহৰিক কমাৰ্চিয়েল ফিড খুৱাওঁ, তেতিয়াহ'লে কিমানখিনি ডাঙৰ হয়, কিমানখিনি লাৰ্চৱাইড ইয়ৰ্কশ্বায়াৰৰ তুলনাত সৰু হৈ থাকে, সেইখিনি মই দেখুৱালোঁ।